আমি তো প্ৰটেষ্ট কৰিব অহা নাই, আজি আমি প্ৰেছ ৰিলিজ দিব আহিছোঁ যে আমাৰ নেক্সট মুভ কি হ'ব বা আমি সংবিধান কেনেকৈ বনাম বা ছাত্ৰ শক্তিৰ মাজত আমি কেনেকৈ সোমাই যাম, এইবোৰ বিষয়ে আমি আলোচনা কৰিব আহিছোঁ। এইটো আমি 100-200 আমি CJP ছাপোৰ্টাৰ লৈ আহিব নোৱাৰোঁ। চাইছে আজি আমি নিজে হতভম্ব হৈছোঁ, জাষ্ট প্ৰেছ ৰিলিজ এখন দিব আহিছোঁ, কিমান আৰক্ষী নিয়োজিত হৈ আছে, চাওঁ কিমান ভয়, কিহৰ কাৰণে ইমান ভয়, সেইটোৱে ভাবি আমি আচৰিত হৈছোঁ। আমিতো ইয়াতে আন্দোলন কৰিব অহা নাই বা কাৰো বিৰুদ্ধে কথাও ক'ব অহা নাই, জাষ্ট আমি নিজৰ এটা যি আন্দোলন কৰি আহিলোঁ সেই আন্দোলনৰ ফলশ্ৰুতি দেশত কি হ'ল বা ছাত্ৰ শক্তিয়ে কি বিচাৰে সেই বিষয়ে আলোচনা কৰিবলৈ আহিছোঁ আৰু অতি সোনকালে আমি ক্ৰিয়েট কৰিম। গতিকে আপোনালোকে এইবোৰ ডাটাসমূহৰ ভিত্তিত একো নিউজ নকৰিব বুলি আহ্বান থাকিল, কাৰণ সেইবোৰ আমাৰ CJPৰ ফালৰ পৰা নহয়। আপোনাক মই বাহিৰতো বাইক দি আছিলোঁ, আপুনি ঘটনাটো জানে কেনেকৈ হৈছে, বাৰিষাৰ কাৰণে মই সংবাদ প্ৰতিনিধি সেইটোও মই এনচাৰটো দি আছোঁ, প্ৰতিনিধি আহিব মই আপোনাক আগতে জনাইছিলোঁ, তেওঁলোকে গুৱাহাটীত বৰষুণ দিছে, ট্ৰেফিকত আছে, আপোনালোকে এনেই ডেট হৈছে, মই তাৰ কাৰণে ক'ব বিচাৰিছিলোঁ যে সংবাদ কৰ্মীসকল ইয়াতে বন্ধুসকল এতিয়া ৰখি আছে, আৰু অলপ যদি আমি লেট কৰিলে তেওঁলোকে আহি পালে হয়, তেওঁলোকে ফোন মেছেজ কৰি আছে, আপুনি টেষ্ট শেষ হোৱাৰ আগেদি হয়তো তেওঁলোকে আহি পাব, যিহেতু আপোনালোকে পাই যাব, নিশ্চিন্ত নহওক। কি হ'ব সকলোকে আপোনালোকে মেম্বাৰশ্বিপ দিব, কিবা চালি জাৰি দিব? নহয় চাওক, এটা সংগঠনো যদি হ'বলৈ যায় বা কিবা কৰিছে তাৰ মাজত ছাত্ৰৰ লগত যিহেতু আমি ছাত্ৰ শক্তিৰ কথা পাতি আছোঁ, গতিকে আমি বিশেষকৈ ছাত্ৰ শক্তিক আৰু যুৱ শক্তিক প্ৰাধান্য দিম। আৰু যিহেতু বৰ্তমানলৈ আমি ছাত্ৰ শক্তিৰ মাজত সোমাই আছোঁ, তো এতিয়া আহ্বান জনাম যিসকল এতিয়া আমি ৱৰ্কিং ক্লাছ বা লেবাৰ ক্লাছ তেওঁলোকৰ মাজৰ লগতো আমি বহিম, কাৰণ তেওঁলোকৰ বহু সমস্যা আছে, যেনেকৈ চুইগি হওক বা ৰেপিডো হওক, ডেলিভাৰী বয়টো হওক বা যিসকল শ্ৰমজীৱী মানুহ তেওঁলোকৰ মাজতো আমি সোমাম। CJPৰ ফালৰ পৰা কৈছে যে তেওঁলোকৰ কি সমস্যা আছে তেওঁলোকৰ লগত বহি আমি দাবে সোমাই যাম আৰু সেই মানুহবোৰৰ সমস্যাসমূহ আমি দূৰ কৰিম, সেই মানুহৰ ওপৰত আমি আমাৰ এজেণ্ডাসমূহ নেক্সট এজেণ্ডাসমূহ ছেট কৰিম। সচলত SFI লগত আন্দোলন কৰিছিলে, কিন্তু আজি SFI আপোনাৰ লগত এতিয়া বহি থকা নাই। সচলত যিটো আন্দোলন হৈছিল সেইটো আমাৰ নেশ্যনেল কল আছিল। আমি প্ৰতিটো ৰাজ্য, প্ৰতিটো জিলা, প্ৰতিটো সমষ্টিত আমি কৈছিলোঁ তোমালোকে আন্দোলন কৰা, কাৰ বেনাৰত কৰিবা, কি কৰিবা কথা নাই, ছাত্ৰ শক্তিৰ আন্দোলন হ'ব লাগিব। অসমত যদি SFI উদ্যোগ লৈছিল সেয়া আধুনিক কথা, আৰু SFI মোৰ লগত যোৱাকালি ৰাতি কথা হ'ল, তেওঁলোকে বান সাহায্যৰ কাৰণে ব্যস্ত আছে। মই নিজে যোৱাকালি আগদিনা আহিছোঁ শিৱসাগৰৰ পৰা, গতিকে বিভিন্নজন বিভিন্ন ঠাইত আছে, আৰু আমাৰ যিখন অসম জাতীয় পৰিষদ বা ৰাইজৰ দলৰ প্ৰতিনিধি তেওঁলোকে অহাৰ কথা আছিল, তেওঁলোকে অন দা ৱে আছে, তেওঁলোকে ট্ৰেফিকৰ কাৰণে বা বৰষুণৰ কাৰণে মন্ত্ৰৰ কন্যা কেনেকৈ জড়িত হৈছিল এই আন্দোলনত, কিবা অসমত যিটো আপুনি মন্ত্ৰী কন্যা বুলি কৈছিল, CJPৰ আন্দোলনত বহু হাজাৰ লাখ লাখ ছাত্ৰ ছাত্ৰী জড়িত হৈছিল, তাৰ মাজত মন্ত্ৰী কন্যা এজনী হ'ব পাৰে, তাৰ বিষয়ে আমাৰ তেনেকৈ একো ডাটা নাই। কেৱল অসমতে নহয় ভাৰতবৰ্ষত বহু লাখ লাখ ছাত্ৰ ছাত্ৰী আমাৰ লগত সংযুক্ত হৈছিল। কেইজন অসমৰ পৰা কেইজন এৰেষ্ট হৈছে, কিমানজনৰ বিৰুদ্ধে গোচৰ হৈছে, কেইজন জেলত আছে, কি আছে তথ্য? অসমৰ পৰা আমি আমাৰ হাতত তথ্য মতে 11জন আছিল, 11জনক পুলিচে গ্ৰেপ্তাৰ কৰিছিল। তাৰপিছত যেতিয়া আমি গ্ৰেপ্তাৰ কথা মোক জনালে, তেতিয়া আন্দোলন হোৱাৰ পিছত তেতিয়া মই দিল্লীতে আছিলোঁ, অভিজিত দীপকে আৰু সৌৰভ দাস, অসন্তোষ শ্ৰীলংকাৰ লগত মই কথা পাতিলোঁ, কথা পতাৰ পিছত তেওঁলোকে গম পোৱা নাছিল যে অসমত এনেকৈ গ্ৰেপ্তাৰ কৰিছিল। তেওঁলোকে প্ৰেছ মিট দিলে, প্ৰেছ মিট দিয়াৰ লগে লগে তেওঁলোকে অসম আৰক্ষীয়ে বা অসমৰ মুখ্যমন্ত্ৰীয়ে যি আমাৰ যি গ্ৰেপ্তাৰ কৰা আন্দোলনকাৰীসকলক তেওঁলোকে মুকলি কৰি দিছে। বৰ্তমানলৈ আমি এনেকে গম পোৱা নাই যে বৰ্তমানলৈ জেলত থাকিবলগীয়া হৈছে কাৰোবাৰ, যদি হৈছে তেন্তেহ'লে আমাৰ লগত যোগাযোগ কৰিবলৈ আমি আহ্বান জনাইছোঁ, অতি সোনকালে তেওঁলোকক মুকলি কৰি দিব লাগে। Hello, check. চৰকাৰে আমাৰ লগত সঁহাৰি দিয়া নাই, চৰকাৰে বাধ্যত পৰিছে, চৰকাৰে বহু ইগোইষ্টিক চৰকাৰ, বহু এটিটিউড থকা চৰকাৰ, এই চৰকাৰ কাৰো ওচৰত হাৰ নামানে, ছাত্ৰ শক্তি যুৱ শক্তিয়ে হাৰ মানিবলৈ বাধ্য কৰাইছে। আৰু আমাৰ এজেণ্ডা আছিল, আমাৰ আন্দোলনৰ মেইন এজেণ্ডাই আছিল যে আন্দোলনকাৰীৰ ওপৰত কোনো ধৰণৰ গোচৰ ৰুজু কৰিব নোৱাৰিব, চোৰৰ ৰেহাই, আৰু যিসকল ছাত্ৰ ছাত্ৰীসকলে আত্মহত্যা কৰিছে তেওঁলোকৰ আৰ্থিক মানৱ সাহায্য প্ৰদান কৰা, আৰু ধৰ্মেন্দ্ৰ প্ৰধান ইস্তফা, অলৰেডি গোটেইখিনি চৰকাৰে মানিবলৈ বাধ্য হৈছে। এই আমাৰ দাবী আছিল, চৰকাৰে আমাৰ প্ৰতি কোনো সঁহাৰি কৰা নাই, আমাৰ দাবীসমূহে মানিছে। বিহাৰত যিটো আপোনালোকৰ প্ৰভাৱ নেকি যে PK প্ৰশান্ত কিশোৰ জয়ী হৈছে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিৰ আসনত, এইটো আপোনালোকৰ আন্দোলনৰ প্ৰভাৱ বুলি ভাবে নেকি আপোনালোকে? চব কৰবাত নহয় কৰবাত যুৱ শক্তিয়ে জাগিছে, যদি কৰবাত ক'ব পাৰি যে যুৱ শক্তিয়ে যিহেতু এতিয়া সজাগ হৈছে, প্ৰশ্ন কৰিব শিকিছে, গতিকে তাৰে প্ৰভাৱ বুলি এটা ক'ব পাৰি।
অসমৰ ছাত্ৰ ছাত্ৰীয়েতো নীট এক্সাম দিয়ে, অসমৰ ছাত্ৰ ছাত্ৰীয়েতো বিশ্ববিদ্যালয়ত অধ্যয়ন কৰে। গতিকে যদি দিল্লী Hello, check. Hello, check. অসমৰ ছাত্ৰ ছাত্ৰীয়ে পেছ কৰি দিব, অসমৰ ছাত্ৰ ছাত্ৰীয়ে নিজৰ অধিকাৰৰ কাৰণে নিজৰ কাৰণে মাত মাতি যাব। হয়, সেইটো কাৰণে আজি প্ৰেছিডেণ্ট আমি আগতেই কৈছো যে যিসকল আমি বিশ্ববিদ্যালয়ত সোমাম চিনিয়ৰ জাৰ্নেলিষ্ট বা যিসকল ষ্টুডেণ্টসমূহ আছে তেওঁলোকৰ মাজত সোমাম, তেওঁলোকে কি ধৰণৰ সমস্যাসমূহ ফেচ কৰিছে। যেনেকে বৰ্তমান যদি অসমত ক'বলৈ যাওঁ, আমাৰ আমাৰ আণ্ডাৰ গ্ৰেজুৱেশ্যনৰ এডমিশ্যনৰ ফিজটো লৈ প্ৰতিবাদ অসমত অলৰেডি কৰিছিল। এনেকুৱা ধৰণৰ যিকোনো সমস্যা হৈ আছে ছাত্ৰ মাজত সমস্যা, তেওঁলোকৰ পৰা আমি ছাজেশ্যন ল'ম, ফিডবেক ফৰ্মটো আমি দিম, তেওঁলোকৰ লগত আলোচনা কৰাৰ পিছতে তেওঁলোকৰ লগত আমি সংযুক্ত হ'ম। পৃথক বুলি এটা কথাই আপুনি চাওক 12 বছৰত এইটো চৰকাৰ সন্ধান কৰিব। আজিলৈ ভাৰতবৰ্ষৰ ইতিহাসত ছাত্ৰ শক্তি কিমান বৃহৎ যে আপুনি দেখা পাইছে। এটা ছচিয়েল মিডিয়া এটা অনলাইন প্লেটফৰ্মত এটা সৃষ্টি হয় এটা পেজৰ পৰা ভাৰতবৰ্ষৰ নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী থকা এটা দেশখনত ইমান ইগোষ্টিক চৰকাৰ এটা ৰেজিগনেশ্যন দিবলৈ বাধ্য কৰা দেশৰ যুৱশক্তিৰ কাৰণে সাধাৰণ কথা আছিল নেকি? গতিকে এইটো পৃষ্ঠপোষকতাই যুৱশক্তি আমাৰ লগত সংযুক্ত হ'ব আৰু অসমৰ পৰা আপুনি পলাশ চাংমাদেও আমাক সমৰ্থন দিছে। মই নিজে পলাশ চাংমাদেৰ লগত কৰ্ডিনেট কৰিছো। পলাশ চাংমাদে আমাৰ দিল্লী জন্মদিনত নিজে উৎসন্ন ৰাখিছে।